আসসালামু আলাইকুম প্ৰিয় দৰ্শক, আজি আমি এনেকা পবিত্ৰ এখন স্থানত উপস্থিত হৈছোঁ যি স্থানত আচলতে আহিবলৈ সকলোৱে বিচাৰে। সেইকাৰণে আমি আজি সেই স্থানখন পৰিদৰ্শন কৰিম। সেই স্থানখন উপস্থিত শোণিতপুৰ জিলাৰ ঠেলামৰা অঞ্চলৰ ভেৰগাঁও গাঁৱৰ, আৰু সেই স্থানখন এখন হিন্দু পৰিয়ালৰ চোতালতে অৱস্থিত। আৰু সেই স্থানখনৰ নাম হৈছে বাবা কুৰবানুল্লাহ মাজাৰ। সেই মাজাৰখন অতি ধুনীয়া, অতি সুন্দৰ, আৰু সেই মাজাৰলৈ আহিলে আপোনাৰ সকলো মনৰ আশা কামনা পূৰ্ণ হ'ব। আচলতে কোৱা হয় যে এইখন এজন আল্লাহৰ অতি প্ৰিয় অলিৰ মাজাৰ। আহক আমি মাজাৰখন পৰিদৰ্শন কৰোঁ। भर दो झोली मेरी या मोहम्मद, लौट कर मैं न जाऊंगा खाली। भर दो झोली मेरी या मोहम्मद, लौट कर मैं न जाऊंगा खाली। भर दो झोली मेरी या मोहम्मद, लौट कर मैं न जाऊंगा खाली। भर दो झोली मेरी या मोहम्मद, लौट कर मैं न जाऊंगा खाली। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকে চালে মাজাৰখন অতি ধুনীয়া, অতি সুন্দৰ, আৰু এইখিনিতে এজন আল্লাহৰ অলি। এই আল্লাহৰ অলি তাত যিকোনো সমস্যা, মনৰ আশা, আপোনালোকে দুখ কষ্ট যদি ইয়াত আহে অকণমান সান্তনা পাব। আৰু এই আল্লাহৰ অলিৰ মাজাৰখন স্থাপিত হয় 1947 চনত বাবা কুৰবানুল্লাহ মাজাৰ। প্ৰিয় দৰ্শক, আজি আপোনালোকক দেখুৱালোঁ বাবা কুৰবানুল্লাহৰ মাজাৰখন অতি ধুনীয়া, অতি সুন্দৰ। আৰু এই মাজাৰখনৰ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোকে এই মাজাৰখন দৰ্শন কৰিব পাৰে, সকলোকে মনৰ আশা, মনৰ কামনা, মনটো অকণ শান্তি কৰি যাব পাৰে এই মাজাৰখনত। আৰু এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আমাৰ লোকেশ্যনটো এই মাজাৰখনৰ লোকেশ্যনটো দিয়া থাকিব। আপোনালোকে এই লোকেশ্যনৰ জৰিয়তে এই মাজাৰখন উপভোগ কৰিব পাৰিব। এইখিনিতে কৈ আমাৰ আজি প্ৰতিবেদন সমাপ্ত কৰিলোঁ।